নমস্কাৰ দ্য লাৰ্ণিং বিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত কথা পাতিম ষ্ট্ৰেছ মেনেজমেণ্টৰ বিষয়ে। হয়, আপোনাৰ বা মোৰ লাইফত অলপ নহয় অলপ পৰিমাণৰ ষ্ট্ৰেছ থাকে। আমি কোনেও ক'ব নোৱাৰোঁ যে মোৰ লাইফটো টোটেলি ষ্ট্ৰেছ ফ্ৰী হয়। আমি কোনেও ক'ব নোৱাৰোঁ যে মোৰ লাইফত কোনো ধৰণৰ ষ্ট্ৰেছ নাই। আপুনি হয়তো এগৰাকী বিজনেছমেন হ'ব পাৰে, এগৰাকী চাকৰিয়াল হ'ব পাৰে, এগৰাকী গৃহিণী হ'ব পাৰে, আপুনি এজন ষ্টুডেণ্ট হ'ব পাৰে, কিন্তু আপোনাৰ লাইফত কিবা নহয় কিবা প্ৰকাৰে ষ্ট্ৰেছ আহিছে বা আছে। কিন্তু আপোনাৰ কথাটো হ'ল যেতিয়া আপোনাৰ ষ্ট্ৰেছ বহুত বেছি বাঢ়ি যায়, অভাৰলোড হৈ যায়, তেতিয়াহ'লে ই আপোনাক শাৰীৰিক আৰু মানসিকভাৱে ৰোগীয়া কৰি তোলে, আপোনাৰ প্ৰডাক্টিভিটি নাইকিয়া কৰি তোলে, আপুনি সুখী হ'ব নোৱাৰে, বিৰক্তিত থাকে বহুত বেছি। তেতিয়া আপোনাৰ কাৰণে বহুত বেছি দৰকাৰ হৈ পৰে মানে ষ্ট্ৰেছ মেনেজমেণ্টটো জনাৰ। কেনেকৈ এই ষ্ট্ৰেছ মেনেজ কৰিব পাৰিম, কেনেকৈ তাৰ পৰা ৰিলিফ পাম, কেনেকৈ তাক একাষৰীয়া কৰি মই মোৰ ডে টু ডে লাইফটো প্ৰডাক্টিভ কৰি তুলিব পাৰিম। সো আজিৰ ভিডিঅ'টোত কথা পাতিম কেইটামান ষ্ট্ৰেটেজিৰ বিষয়ে, যিকেইটা ষ্ট্ৰেটেজিৰ জৰিয়তে আপুনি আপোনাৰ ডে টু ডে লাইফত প্ৰডাক্টিভ হৈ থাকিব পাৰিব, আপোনাৰ ষ্ট্ৰেছবোৰ আপুনি দূৰ কৰিবলৈ সক্ষম হ'ব পাৰিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ পাহৰি নাযাব। এতিয়া প্ৰথম কথাটো হ'ল যে যি কাৰণত আমাৰ ষ্ট্ৰেছ হৈছে সেই কাৰণটো আমি জনাৰ দৰকাৰ। আমাৰ এই মানে বৰ্তমান যিটো চিটুৱেশ্যন, সেই চিটুৱেশ্যনটোত আমি কোনটো কথাই আমাক বহুত বেছি ষ্ট্ৰেছ দিছে, আমি সেই কথাটো জানিব লাগে। ধৰক মোৰ কিবা ফাইনেন্সিয়েল প্ৰব্লেম হৈছে, মোৰ কিবা ছ'চিয়েল কিবা প্ৰব্লেম হৈছে, মই কিবা মানে ফেমিলিত কিবা প্ৰব্লেম হৈছে, ৰিলেশ্যনশ্বিপত কিবা প্ৰব্লেম হৈছে, মোৰ পঢ়া শুনাৰ ক্ষেত্ৰত মই বহুত বেছি মানে চিন্তিত হৈছোঁ, মোৰ নতুন কিবা কাম হাতত লৈছোঁ, এনেকুৱা বহুত কাৰণ থাকিব পাৰে মোৰ লাইফত ষ্ট্ৰেছ অহাৰ। চ' মই যদি জানো তেতিয়াহে মই সেই বস্তুটোৰ পৰা ওলাব পাৰিম। গতিকে আপোনাৰ কাৰণে জনাটো খুব দৰকাৰ যে কোনটো কাৰণত মই আচলতে ইমান বেছি ষ্ট্ৰেছত আছোঁ। তাৰপাছত হয় কি, আমি সকলোৱে ষ্ট্ৰেছৰ পৰা ওলোৱাৰ মানে সেই সময়খিনিত ষ্ট্ৰেছটোৰ পৰা অলপ ৰিলিফ পাবৰ কাৰণে আমি নিজেও গম পাওঁ যে কিছুমান বস্তুৱে আমাৰ ক্ষেত্ৰত কাম কৰে। এই ধৰক এখন ভাল মুভি চালে, এটা ভাল গান শুনিলে, এটা ভাল মানে জেগাত ক'ৰবাত ফুৰিবলৈ গ'ল, কাৰোবাৰ লগত বন্ধুৰ লগত কথা পাতিলে, এনেকুৱা কিছুমান বস্তুৱে আমাৰ ক্ষেত্ৰত হেল্প কৰে। কোনোবাই ভাল মনৰ ভাল লগা মানে নিজৰ প্ৰিয় কিবা এটা খাদ্য খায়ো ৰিলেক্স ফিল কৰিব পাৰে। চ' এনেকুৱা কিছুমান বস্তুৱে আমাক হেল্প কৰে। গতিকে এই দুটা কথা জনাটো দৰকাৰ, যে প্ৰথম কথাটো হ'ল কাৰণটো, দ্বিতীয় কথাটো হ'ল সেই সময়খিনিত আচলতে কোনটো বস্তুৱে মোৰ ক্ষেত্ৰত কামত দিয়ে। ধৰক মই যদি কওঁ যে ফিজিকেল এক্সাৰচাইজ কৰি পেলাই আপুনি ষ্ট্ৰেছ ৰিলিফ কৰিব পাৰে, হয়তো কোনোবা এজন ব্যক্তিয়ে বহুত বেছি ফিজিকেলি ফিট হয়, তেওঁৰ লাইফত এক্সাৰচাইজ বহুত বেছি ইম্পৰ্টেণ্ট হয়, কিন্তু আপুনি যেতিয়া ফিজিকেল এক্সাৰচাইজ কৰিবলৈ আৰম্ভ কৰি দিব, তেতিয়া আপোনাক সেই সময়খিনিত আচলতে ফিজিকেল এক্সাৰচাইজটোৱে আপোনাক হয়তো হেল্প নকৰিব পাৰে, ই উল্টাই আপোনাক ষ্ট্ৰেছহে দিব পাৰে। সেইটো কাৰণে আপুনি জনাটো দৰকাৰ যে সেই সময়ত মই কোনটো ধৰণৰ কামেৰে আচলতে মই আগবাঢ়িব পাৰিম, কোনটো ধৰণৰ কামে মোক হেল্প কৰিব পাৰে। নেক্সট হ'ল যে ষ্ট্ৰেছ ৰিলিফৰ ক্ষেত্ৰত গান শুনা, মানে মিউজিক শুনাটোৱে বহুত বেছি হেল্প কৰে। ইয়াৰ এটা চাইণ্টিফিক ৰিজনো আছে যে কৰ্টিচল নামৰ এটা হৰমন, যিটো হৰমনে আমাৰ আচলতে ষ্ট্ৰেছৰ লগত ৰিলেটেড হয়, আমি যেতিয়া ভাল গান শুনো তেতিয়া ই ৰিডিউচ হয়, আৰু ই আমাৰ ষ্ট্ৰেছ মেনেজমেণ্টৰ ক্ষেত্ৰত সহায় কৰে। গতিকে আপুনি ভাল লগা গান শুনিব পাৰে, ছফ্ট মিউজিক বা আপোনাৰ নেচাৰৰ মিউজিক হওক, অচেন মিউজিক হওক, এইবোৰ আপুনি শুনিব পাৰে, আৰু ফৰ দ্য টাইম আপুনি ৰিলেক্স ফিল কৰিব পাৰে। ঠিক সেইদৰে আপুনি যদি মিউজিকেল ইনষ্ট্ৰুমেণ্ট বজাব জানে, তেতিয়াহ'লে সেই ইনষ্ট্ৰুমেণ্ট মানে অলপ সময় তাত স্পেণ্ড কৰিব পাৰে। ধৰক আপুনি গিটাৰ বজাব জানে, হাৰমনিয়াম বজাব জানে, এনেকুৱা ধৰণৰ কিবা যদি ইনষ্ট্ৰুমেণ্ট বজাব জানে, তেতিয়াহ'লে অলপ সময়ৰ কাৰণে আপুনি তাত টাইম স্পেণ্ড কৰক। নেক্সট হৈছে যে আমি বহুত সময়ত আমাৰ কামবোৰ পিছলৈ ঠেলি থাকোঁ, মানে প্ৰকাষ্টিনেশ্যন বুলি যাক কোৱা হয়। আমি প্ৰকাষ্টিনেশ্যন যদি এভইড কৰোঁ, তেতিয়াও আমি ষ্ট্ৰেছৰ পৰা বহুত সময়ত মানে ৰিলিফ পাওঁ। কাৰণ যেতিয়া আমি আমাৰ কামবোৰ পেণ্ডিং ৰাখোঁ, তেতিয়া ই আমাৰ কামৰ বোজাটো বঢ়াই দিয়ে, আৰু তাৰ পাছত আমি কোনটো কাম কেতিয়া কৰিম মানে উভতি নোপোৱা হৈ যাওঁ, আমি অযথা কিছুমান প্ৰেছাৰ লৈ লওঁ, আমাৰ ভিতৰত ই বহুত বেছি চাপ সৃষ্টি কৰে। সেইটো কাৰণে যদি আৰম্ভণিৰ পৰাই যদি আমি আমাৰ কামখিনি কৰি যাওঁ মানে সময় অনুযায়ী, তেতিয়াহ'লে ই আমাক ভিতৰত মানে চাপ বনাব নোৱাৰে, মানে ধৰক কোনো ধৰণৰ ষ্ট্ৰেছ ক্ৰিয়েট কৰিব নোৱাৰে, আৰু তাৰোপৰি আমি মেণ্টেলি মানে বহুত বেছি কাম হৈ থাকোঁ, বহুত বেছি শান্ত হৈ থাকোঁ। আৰু সেইটো কাৰণে বহুত ক্ষেত্ৰত অৰ্গেনাইজ ৱেত যদি কামবোৰ কৰা যায়, তেতিয়াহ'লে ই হেল্প কৰে। এই ধৰক আপুনি এখন লিষ্ট বনালে, আপোনাৰ প্ৰায়ৰিটি ৱাইজ এখন লিষ্ট বনাই ল'লে, আৰু সেইমতে আপুনি কামখিনি কৰি গ'ল। আপোনাৰ সপ্তাহটোৰ কামখিনি যদিও আপুনি এখন লিষ্ট বনাই ৰাখে, তেতিয়াহ'লেও আপোনাক ই হেল্প কৰিব। নেক্সট হৈছে যে ফিজিকেল এক্সাৰচাইজৰ লগতে সুষম খাদ্য। হয়, ফিজিকেলি আমি ফিট থাকিবৰ কাৰণে আমাক এক্সাৰচাইজ দৰকাৰ, ই আমাক মেণ্টেলিও ফিট ৰাখে, সেইটো আমি জানোৱেই। আমাক ষ্ট্ৰেছত থাকোঁ বা নাথাকোঁ, আমাক ফিজিকেল অলপ চলপ এক্সাৰচাইজ কৰাটো আমি খুবেই দৰকাৰ।
তাৰ উপৰিও আমি যদি অলপ ষ্ট্ৰেছ ফিল কৰোঁ, এনজাইটি ফিল কৰোঁ, তেতিয়াহ'লে আমাক মানে খাদ্যৰ ক্ষেত্ৰত আমি অলপ গুৰুত্ব দিব লাগে। বিশেষকৈ যেতিয়া মানুহ বহুত বেছি চাপত থাকে, বহুত বেছি ষ্ট্ৰেছত থাকে, তেতিয়াহ'লে বডিটোৱে কিছুমান ভাইটামিনছ বহুত বেছি খৰচ কৰে, ব্যয় কৰে। এই ধৰক ভিটামিন এ, ভিটামিন বি কমপ্লেক্স, ভিটামিন চি এণ্ড ভিটামিন ই, এইকেইটা ভিটামিনৰ বহুত বেছি দৰকাৰ হয়। সেইটো কাৰণে আমাৰ খাদ্য তালিকাত এইবোৰ ভিটামিন থাকিব লাগে, আমি সেই ক্ষেত্ৰত গুৰুত্ব দিব লাগে। নেক্সট হৈছে যে যেতিয়া আমি আজিৰ দিনত বিশেষকৈ আমি মানুহবোৰে বহুত বেছি ছ'চিয়েল মিডিয়াত মানে টাইম স্পেণ্ড কৰোঁ। আমি মানে আচলতে আমাৰ এটা এডিকশ্যন হৈ গৈছে, আমি হোৱাই নোহোৱাই ছ'চিয়েল মিডিয়াত বহুত টাইম স্পেণ্ড কৰোঁ আৰু তাৰ কিছুমান নেগেটিভিটিও আমি ভিতৰত মানে কনজিউম কৰি লওঁ। সেইটো কাৰণে ছ'চিয়েল মিডিয়াৰ পৰা অকণমান দূৰত থকাটো খুব দৰকাৰ, মানে এটলিষ্ট আপোনাৰ এই ইউজটো অলপ কমাব লাগে। কাৰণ বহুত সময়ত আমি বেলেগৰ লাইফষ্টাইল চাইও আমি মানে নিজক কম্পেয়াৰ কৰোঁ, কিন্তু আমি ৰিয়েলিটিটো সাধাৰণতে বুজিবলৈ চেষ্টা নকৰোঁ। ৰিয়েলিটিটো এটা বেলেগ, মানে আমি যিটো দেখি আছোঁ আচলতে সেইটো ৰিয়েলিটি নহ'বও পাৰে। তাৰ উপৰি কি হয়, ছ'চিয়েল মিডিয়াত বহুত ধৰণৰ নেগেটিভ নিউজ মানে ভৰপূৰ হৈ আছে, সেইবোৰো আমাৰ মনত বহুত প্ৰভাৱ পেলায়। সেইটো কাৰণে ছ'চিয়েল মিডিয়াৰ ইউজৰ ক্ষেত্ৰত সদায় সাৱধান হোৱাটো খুব দৰকাৰ। ইয়াৰ পাছত আহিলে মেডিটেশ্যনটো আচলতে মই ফাৰ্ষ্টতেই ক'ব লাগিছিলে, কাৰণ মেডিটেশ্যনটোৱে হ'ল মানে এনেকুৱা এটা বস্তু যি আপোনাক মনটো শান্ত কৰি ৰখাত আটাইতকৈ বেছি সহায় কৰে। কাৰণ আপোনাৰ যদি ৰাতিপুৱাৰ সময়খিনি যদি অলপ সময় আপুনি মেডিটেশ্যনত পাৰ কৰে, 5 পৰা 20 মিনিট সময়ো যদি আপুনি পাৰ কৰে, তেতিয়া দিনটোৰ কাৰণে আপুনি নিজৰ মনটোক বহুত বেছি শান্ত কৰি ৰাখিব পাৰে, আপুনি ফ'কাছ কৰিব পাৰে। আপোনাৰ কামত যিটো দৰকাৰী কাম আপুনি সেইটো কাম কৰিবলৈ আপোনাক ই বহুত হেল্প কৰে আৰু অযথা কিছুমান মানে নেগেটিভ থটছবোৰৰ পৰা আপোনাক আঁতৰাই ৰাখে। ইয়াৰ পাছত হ'ল যে বিভিন্ন সময়ত যেতিয়া মানে আমি বহুত বেছি ষ্ট্ৰেছত থাকোঁ, মানে হঠাৎ আমাৰ মনটো মানে ষ্ট্ৰেছ ফিল কৰোঁ, সেই সময়ত আমি ইনষ্টেণ্ট ৰিলিফ পাবৰ কাৰণে আমি ডিপ ব্ৰিথিং কৰিব লাগে। ডিপ ব্ৰিথিঙে আমাৰ মানে হাৰ্ট ৰেটটো মানে লোৱাৰ কৰে, তাৰ উপৰি মাছলবোৰ ৰিলেক্স কৰে আৰু আমাৰ মনটো শান্ত কৰি ৰাখে। চ' আজিৰ এই ষ্ট্ৰেটেজিকেইটাৰ বিষয়ে জানি আপোনাৰ কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব। পুনৰ কওঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ পাহৰি নাযাব। আজিলৈ আহোঁ, নমস্কাৰ।